আপোনালোকে ভাবিছে চিঠিনো কিয় দেখুৱাইছোঁ কাৰণটো হ'ল মোৰ কাজিন বা এজনীৰ বিয়া তো তাই আমাৰ তাত আহিছে আৰু আমি কাজিনছবিলাক এনেকৈ লগ লাগি একেলগে চিঠিত খামবোৰ মানে কিবা কৈছোঁ আৰু খামত চিঠিবোৰ এনেকৈ ভৰাই আছোঁ তো ভাবিলোঁ সৰু ক্লিপ এটা আপোনালোকক দেখুৱাই দিওঁ তো চাই থাকিব শেষলৈ ভিডিঅ'টো আজি এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো চাই থাকিব শেষলৈ হেল্ল' গাইজ ৱেলকাম বেক টু মুজফা ৱৰ্ল্ড তো আজি 26 জানুৱাৰী আৰু গণৰাজ্য দিৱস তো এতিয়া পতাকা উত্তোলন কৰিব আমাৰ LP স্কুলত তালৈকে যাই আছোঁ চাবলৈকে পতাকা উত্তোলন কৰিবলৈকে আৰু আজি আৰু কি সৰস্বতী পূজা কি পিন্ধিছে পিতাই ক্লাছ কৰিছে তো আজি তাতে আৰু সৰস্বতী পূজা দেউতাই পালন কৰিব লাগিব স্কুলত দেউতাই পালন কৰিব আমাৰ কলেজতো কৰিব তো আজি ভিডিঅ'টো চাই থাকিব বহুত দিনৰ মূৰত ভিডিঅ' আৰম্ভ কৰিছোঁ তো কেনেকুৱা লাগে চাই জনাব আৰু তো চাই থাকক কি কৰোঁ আৰু ইয়াৰ স্কুলত আহি পালোঁ আৰু স্কুলৰ পিছফালে ইমান ধুনীয়াকৈ সৰিয়হ ফুল ফুলি আছে ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ আমি বুটটোত কালোৱাই যেতিয়া সৰস্বতী পূজাৰ কাৰণে ৰেডি হওঁ তো চাই থাকক আৰু এতিয়া ঘৰলৈকে যাওঁ আৰু সৰস্বতী পূজাৰ কাৰণে দেখাওঁ ডাইৰেক্ট ৰেডি হৈ দেখুৱাইছোঁ তো ফাইনেলি গেছ এয়া মোৰ লুকটো চাই লওক নিজে মেকআপ কৰিছোঁ দেখাই নাপাইছে এয়া কলেজত আহি পালোঁ গাইজ এয়া চবেই একদম ৰূপৱতী হৈ আহিছে একদম সৰস্বতী মাই হৈ আহিছে আৰু এইজনী সৰস্বতী মা কি ক'ম পুৰা ষ্টাইলত আহিছে আজি আৰু পাছত একো নাই কিন্তু পাৰ্চটো লৈ আহিছে তাই চাওঁ অলপ দেখাই দিওঁ তো ইয়াতে আমি ফটো উঠিম এতিয়া অকণমান মোৰ বা দুজনী লগ পালে আপোনালোক দেখুৱাই আছোঁ ৰ'ব এয়া চাওক একদম ধুনীয়া একদম ষ্টাইল কৰি আহিছে পূৰা একদম আৰু এয়া মণ্ডপটো দেখুৱাই দিলোঁ এবাৰ আপোনালোকক আৰু এয়া ছোৱালী চবপিনে ছোৱালী কলেজ যাওঁ আৰু ডাইৰেক্ট খিচাৰি খাই ঘৰত যাওঁ আমাৰ সেইটোৱে এটা এয়া এজনী সুন্দৰীজনী হাঁহি এটা মাৰি দিয়ে আৰু হাঁহিয়ে মাৰি আছো চিষ্টাৰক চোৱা তুমি ইমান কথা কিয় কনো বহুত বকছা তুমি আৰু অলপ কিবা কৈ দিয়া আৰু এয়া মহন্ত দাদা নামটো পাহৰিলোঁ গাইজ মই ঘূৰি দিয়া তুমি ঘূৰি দিয়া কইনা এইবিলাক পাছত অলপ হাঁহি দিয়া তুমি ধুনীয়াকৈ হাঁহি এটা মাৰি দিয়া লাজ কৰিছে যাই হেল্ল' ৰিকু বাহাই চব ধুনীয়া ছোৱালী একদম জুই এয়া লীনা আৰু ধুনীয়া ছোৱালী দেখাই আছোঁ আপোনালোকক চব কুপন খাবলৈ কুপন দিব লাগিব তাৰপিছত খাবলৈ পাব নহ'লে খালী পেটে যাব লাগিব না কি কয় নেহা চবফালে আপি গাইছ আপি আমি নলবেৰা ভাত আপি কওঁ আৰু মই ছোৱালী বুলিয়ে কৈ দিওঁ বাৰু আপুনি নক'বা নাই ছোৱালী বুলি ইয়াতে ফটো উঠিবলৈ কেনেকৈ বনোৱা হৈছে একদম আৰু ইয়াত চবেই আৰু চেলফি লোৱাত ব্যস্ত বনালোঁ ফটো উঠিলোঁ এনেই আৰু এতিয়া ঘৰলৈ যাওঁ ৰিলছ আৰু ফটো মেইন আৰু আমাৰ কাৰণে আৰু ইয়াত ভিৰ চাওক ৰাস্তাত কি ক'ম ইমানেই ভিৰ হৈছে আৰু আজি ভিডিঅ'টো এনেকৈ শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব